নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল কেবি এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকক দুটা হোৱাটছআপ ট্ৰিকৰ বিষয়ে জনাম, যিটো সকলো মানুহে নাজানে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে হোৱাটছআপটো অন কৰিব লাগিব। ইয়াৰ পিছত যিকোনো এটা হোৱাটছআপ ফ্ৰেণ্ড চিলেক্ট কৰিব লাগিব। যেনেকৈ মই এইটো চিলেক্ট কৰিছোঁ। সাধাৰণতে আমি মেছেজ কৰোঁতে এনেকৈ যিকোনো মেছেজ এটা কৰিলোঁ, ইয়াত চিম্পুল টেক্সটে ওলায়। কিন্তু যদি আপোনালোকে টেক্সটটো বিভিন্ন ৰূপ দিবলৈ বিচাৰে, তেনেহ'লে পোনপ্ৰথমে আপোনালোকে এটা ষ্টাৰ দিব লাগিব। ইয়াৰ পিছত যিকোনো আখৰ দিব পাৰে, তাৰপিছত পুনৰ এটা ষ্টাৰ দিব। এই ষ্টাৰটো দিয়াৰ লগে লগে আপোনাৰ টেক্সটটো বহল হৈ যাব আৰু ডাঠ হৈ যাব। এতিয়া মই আৰু এটা আপোনালোকক ট্ৰিক শিকাইছোঁ। পোনপ্ৰথমে আপোনালোকে এই চিনডাল দিব লাগিব। ইয়াৰ পিছত যিকোনো এটা আখৰ লিখিব লাগিব। ইয়াৰ পিছত পুনৰ সেই আঁচডাল দিব লাগিব। এইটো কৰিলে আপোনালোকৰ টেক্সটটো অকণমান বেকা হৈ যাব। এতিয়া শিকাইছোঁ মই আপোনালোকক আৰু এটা বেলেগ টেক্সট। ইয়াৰ পিছত আপোনালোকে এই চিম্বলটো দিব লাগিব, এইটো। ইয়াৰ পিছত আপোনালোকে যিকোনো বস্তু লিখিব পাৰে। ইয়াৰ পিছত পুনৰ সেই চিনডাল দিব লাগিব। তেতিয়া আপোনালোকৰ টেক্সটৰ মাজত এডাল আঁচ আহি যাব। এতিয়া মই আপোনালোকক দ্বিতীয়টো ট্ৰিকৰ বিষয়ে কৈছোঁ। যদি আপোনালোকে আপোনালোকৰ হোৱাটছআপ ফ্ৰেণ্ডৰ কিছু লোকক আপোনাৰ ষ্টেটাছটো দেখুৱাব নিবিচাৰে, তেনেহ'লে ওপৰত থকা তিনিটা ডটত ক্লিক কৰক। ইয়াৰ পিছত ষ্টেটাছ প্ৰাইভেচিলৈ যাব। ইয়াৰ পিছত ছেকেণ্ডটো অপশ্যনত আছে মাই কণ্টেক্ট একচেপ্ট, ইয়াত ক্লিক কৰিব। ইয়াক ক্লিক কৰাৰ পিছতে আপুনি আপোনাৰ হোৱাটছআপ ফ্ৰেণ্ডৰ কিছুমান লোকক, যিবোৰক আপুনি আপোনাৰ ষ্টেটাছটো দেখুৱাব নিবিচাৰে, সেইসকলৰ নাম চিলেক্ট কৰিব। যেনেকৈ মই এইকেইটা নাম চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত ৰাইট অপশ্যনত ক্লিক কৰিব। ইয়াৰ পিছত ড'ন অপশ্যনত ক্লিক কৰিব। এতিয়া আপুনি চিলেক্ট কৰা লোককেইজনে আপোনাৰ ষ্টেটাছটো চাব নোৱাৰে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।